পাঠশালাত মাজমজিয়াত অৱস্থিত এইখন বিদ্যালয়। এইখন পাঠশালা ভট্টদেৱৰ ওচৰতে এইখন বৰ্তমান বিদ্যালয়ৰ ওচৰতে এইখন বিদ্যালয়। আহক ভিতৰলৈ যাওঁ। আপোনালোকে এটা কথা মন কৰিব, আপোনালোকৰ এই যে গণোৎসৱ যি পালন কৰা যে হয়, এই যে উদযাপন যে কৰা হয়, এই গণোৎসৱত আপোনালোকে ফুল মিনিংটো আপোনালোকে জানেনে? গুণ আৰু উৎসৱ। এই গুণ আৰু উৎসৱ, গুণ প্লাছ উৎসৱ, মানে গুণসকলৰ উৎসৱ বুলি কোৱা হৈ যায়। আহক ভিতৰলৈ যাওঁ। ভিতৰলৈ যাই মই কম্পাউণ্ডটো চাই লওঁ। চাওক, স্কুলৰ ছাত্ৰ ছাত্ৰীবিলাকে পৰীক্ষা দি আছে। এইটো এটা সাধাৰণ পৰীক্ষাহে। মই এই বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰীজনৰ মই কথা পাতিম। তেওঁ ক'ব আপোনালোকক। নমস্কাৰ, মোৰ নাম শ্ৰী ৰাণু দাস। মই এইখন বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী হিচাপে কাম কৰি আছোঁ। গুণোৎসৱ হৈছে এটা শিক্ষামূলক উৎসৱ। এই বিদ্যালয়খনৰ ইয়াত সমাজৰ মানুহ আৰু ছাত্ৰ ছাত্ৰী, শিক্ষক আৰু প্ৰশাসনৰ দিশৰ মানুহৰ লগত এটা সংযোগ গঢ়ি উঠে। তাৰোপৰি বিদ্যালয়খনৰ যিখিনি আন্তঃগাঁথনি সেইখিনিকো এটা চোৱা চিতা কৰা হয় যে চৰকাৰৰ পৰা যিবিলাক অনুদান আহে, সেই অনুদানখিনি সেই বিদ্যালয়খনত সম্পূৰ্ণৰূপে ব্যৱহাৰ হৈছেনে নাই সেইটো এটা দিশ চোৱা হয়। তাৰোপৰি ইয়াত এটা বিদ্যাদানিক দিশৰ এটা কাম কৰা হয় যে ছাত্ৰ ছাত্ৰীৰ বিদ্যাদানিক দিশত কিমান উন্নত হৈছে সেইটো এটা পৰীক্ষা লোৱা হয়। আৰু এই পৰীক্ষাত বিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰীয়ে বিদ্যাদানিক দিশত কিমান আগবাঢ়ি আছে বা কিমান পিছ পৰি আছে সেইটো এটা ডাটা লোৱা হয়। আৰু তাৰ ওপৰত বিদ্যালয়খনৰ এটা গ্ৰেড দিয়া হয়। আৰু যিবিলাক বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে গুণগত মান হিচাপে পিছ পৰি থাকে, সেই ছাত্ৰ ছাত্ৰীসকলক সেই শিক্ষকসকলে পুনৰ অতি কষ্টৰে আৰু পুনৰ আগুৱাই নিয়াৰ যত্ন কৰে। এই গুণোৎসৱটো সঁচাকৈ আমাৰ কাৰণে বা বিদ্যালয়ৰ কাৰণে খুব ভাল বুলি মই ভাবোঁ। ধন্যবাদ। এই গণোৎসৱটোৰ কিছুমান নিয়ম আছে, চৰকাৰে নিয়মটো কৰি থৈ দিছে। মানে কেনেকুৱা, আপোনালোকৰ কিছুমান অইন বিদ্যালয়ৰ পৰা অইন বিদ্যালয়লৈ স্থানান্তৰ কৰা যায়। এওঁলোক আহিছে, অইন বিদ্যালয়ৰ পৰা আহিছে। দাদা কওকচোন। নমস্কাৰ, আমি পাঠশালা মজলীয়া বিদ্যালয়ৰ পৰা 1909 নং প্ৰাথমিক বিদ্যালয়ত আমি ডিউটি দিব আহিছোঁ গুণোৎসৱত। এতিয়া আমি বৰ্তমান সুকলমে চলি আছে ডিউটিটো। থেংক ইউ। আপুনি কিবা ক'ব নেকি? আমি পাঠশালা মজলীয়া বিদ্যালয়ৰ পৰা আহিছোঁ 1909 LP। আপুনি কিবা ক'ব নেকি বাইদেউ? কওকচোন। মই পাঠশালা মজলীয়া বিদ্যালয়ৰ পৰা আহিছোঁ ডিউটি হিচাপে। ওপৰ মহলৰ পৰা পঠাইছে ইয়ালৈ। এইখন স্কুলৰ নাম হ'ল পাথশালা টাউন LP স্কুল, 1901 নম্বৰত চাপি। ঠিক আছে বাইদেউ, আপুনি বহুত ভাল কথা কৈছে। ৰন্ধা বঢ়াৰ কামবিলাক চলি আছে। আপোনালোকে কি কাম কৰে? আচ্ছা, ঠিক আছে দিয়ক। আৰু এটা কথা মন কৰিব, এই বাহিৰৰ পৰা এক্সটাৰ্নেল চাৰ্জজন আহিছে। মই তেখেতৰ লগত কথা পাতিম। আহকচোন তেখেতলৈ যাওঁ। এখেতে মন্তব্য আপোনালোকক ক'ব, আপোনালোকে শুনক। কওকচোন ছাৰ। মোৰ নাম শ্ৰী ডক্টৰ মতিচন দেৱাৰী, এছ'চিয়েট প্ৰফেচৰ অফ BB কিষাণ কলেজ। আজি মই 1909 পাঠশালা নগৰ প্ৰাথমিক বিদ্যালয়ত এই গুণোৎসৱৰ কাৰণে মই এটা ভিজিট কৰিব আহিছোঁ। এই স্কুলখন আহি মই বহুত ভাল লাগিছে। ইয়াৰ যিমানবোৰ বাইদেউ আছে, টিচাৰ আছে, চব ফাংচুৱেল আৰু ল'ৰা ছোৱালীৰ যিটো ডিচিপ্লিন বহুত ভাল লাগিছে। আৰু মই ভাবিছোঁ এই স্কুলখন যথেষ্ট পুৰণা আৰু যিমানবোৰ ল'ৰা ছোৱালী ইয়াতে টোটেলি 36 ষ্টুডেণ্ট আছে, এই ষ্টুডেণ্টবিলাক যথেষ্ট ফাংচুৱেল আৰু ডিচিপ্লিনত আছে। আৰু যিমানবিলাক চৰকাৰী আঁচনি এই স্কুলত দিছে, এই আঁচনিটো যথেষ্ট ভাল ধৰণে তেখেতলোকে প্ৰয়োগ কৰিছে আৰু ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্টৰ কামত তেখেতে ভালকৈ লৈছে। আৰু ইয়াতে সৰ্বশিক্ষাৰ অভিযানৰ দ্বাৰা ইয়াতে যথেষ্ট ৰিচোৰ্চ মেটেৰিয়েলছ ইয়াতে প্ৰভাইড কৰিছে আৰু লগাখিনি যিটো টিচিং মেটেৰিয়েলছ এণ্ড লাৰ্ণিং মেটেৰিয়েলছ এইবিলাক দিছে। আৰু ইয়াৰ যিটো হেড মাষ্টৰণী বাইদেউ যথেষ্ট কৰ্মী আৰু তেখেতে ভালকৈ এই স্কুলখন চলাই আছে। আৰু ভৱিষ্যতে মই আশা কৰিছোঁ এই স্কুলখন যথেষ্ট ডেভেলপ হ'ব আৰু ৰাইজৰ এটা উপকাৰিত হ'ব বুলি মই আশা কৰিছোঁ। ধন্যবাদ। পৰিৱেশ বহুত ভাল। মই যি দেখিলোঁ, আহি শুনিলোঁ বা মই এইবিলাক চোৱা চিতা কৰিলোঁ,
বিদ্যালয়খন বহুত শান্ত বিদ্যালয়। এইখন বিদ্যালয়ত যদিও ছাত্ৰ ছাত্ৰী বহুত কম, তথাপিতো বিদ্যালয়খন বহুত শান্তি শৃংখলা হিচাপত এই বিদ্যালয়খন চলি আছে। গতিকে মই এইখিনি কৈ মই সামৰিছোঁ মোৰ ভিডিঅ'টো। গতিকে নমস্কাৰ।